হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক শিকাম আপুনি কেনেকৈ ফেচবুকৰ ফ্ৰেণ্ড এড কৰিব। সো ভিডিঅ'টো মিছ নকৰিব আৰু ভিডিঅ'টো চাই থাকিব। আপোনাৰ কিমান ফ্ৰেণ্ড আছে বেলেগে নজনাকৈ কেনেকৈ ৰাখিব মই এইটো আপোনাক শিকাম আৰু বেলেগে দেখা নোপোৱাকৈ থাকিব। সো এইটো চাই থাকক ভিডিঅ'টো আৰু লাইক কমেণ্ট কৰিব। ফাৰ্ষ্ট অফ অল আপুনি এটা কাম কৰিব লাগিব, আপোনাৰ ক্ৰম ব্ৰাউজাৰ আছে, ক্ৰম ব্ৰাউজাৰত ফেচবুকটো ওপেন কৰি ল'ব লাগিব। সো মই ওপেন কৰি ল'লোঁ, ডেস্কটপ মোডত ওপেন কৰি ল'ব লাগিব। সেকেন্ডে আপুনি আপোনাৰ ফটোখনতে ক্লিক কৰিব লাগিব, ওপৰৰ ফালে থাকিব নামটো থাকিব। ক্লিক কৰাৰ পাছত আপোনাৰ এটা সেকেন্ড পেজ খুলি যাব, প্ৰফাইল পেজটো। ফ্ৰেণ্ডছটো দেখিছে, ফ্ৰেণ্ডছটোত ক্লিক কৰিব। আপোনাৰ যিটো ফ্ৰেণ্ডছ আছে এইটো ক্লিক কৰিব। সো দেখা পাইছে চাগে আপুনি, এতিয়া চাইছে ফাইন ফ্ৰেণ্ডছৰ সাইডত এটা ক্লিক বুটান আছে, এইটোত ক্লিক কৰিব। এডিট প্ৰাইভেচিত যাই পাব্লিকত ক্লিক কৰিব, ফাৰ্ষ্টত পাব্লিক। এতিয়া ফ্ৰেণ্ডছ কৰিলে আপোনাৰ ফ্ৰেণ্ডছবিলাকে দেখা পাব, অনলি মি কৰিলে বেলেগে দেখা নাপাব। সো আপুনি অনলি মি কৰি ল'ব। ফ্ৰেণ্ডছ কৰিলে বা কাষ্টম কৰিলেও কৰিব পাৰে আপুনি। কাষ্টম কৰিলে আপোনাৰ কোনোবা এজন বন্ধুক দেখুৱাব পাৰিব, তেনেকুৱা থাকে ফিউচাৰ। সো অনলি মি কৰিব, ওকে কৰি দিব। এতিয়া তলত ডান বুলি আহিব, ডান কৰি দিব। সো আপোনাৰ হৈছে, একবাৰ আৰু আপুনি চেক কৰি চাব পাৰে চাই যদি। আপোনাক দেখাইছে অনলি মি। সো আপোনাৰ হৈছে। থেংক ইউ। মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।